हेलो फ्रेंड्स, वेलकम टू इन्द्राणीज किचन। इन्द्राणीज किचनলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ অমৰা টেঙাৰে বনোৱা মাছৰ জোল। এই জোলখন গৰমৰ দিনত খাবলৈ বৰ সোৱাদ লগা হয়। তাৰোপৰি অমৰা টেঙা আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত উপকাৰী। তেনেহ'লে আহকচোন দেৰি নকৰি এই জোলখন কেনেকৈ বনালোঁ এবাৰ চাই লওঁ আহক। ইয়াৰ কাৰণে মই লৈছোঁ কেইটামান অমৰা টেঙা। আৰু অমৰা টেঙাকেইটা মই এনেদৰে অলপ অলপকৈ কাটি লৈছোঁ যাতে ভালদৰে বইল হৈ যায়। আৰু এটা আলু এনেদৰে ডাঙৰকৈ 4 পিচ কৰি লৈছোঁ। এতিয়া এইখিনি মই এটা কুকাৰত লৈ গোটেইখিনি বইল হ'বলৈ দিম। ইয়াতে মই দিছোঁ এয়া পানী। আৰু অকণমান নিমখ দি লৈছোঁ। এতিয়া এইখিনি মই 2-3টা হুইচেলেৰে সিজাই ল'ম। এইখিনি বইল হোৱা মানে মই আনফালে মাছখিনি ভাজি লৈছোঁ। এয়া মই মাছত নিমখ দি লৈছোঁ আৰু এয়া দিছোঁ হালধি। এইখিনি ভালদৰে মিহলি কৰি লৈছোঁ। এতিয়া মই মাছখিনি ভাজি ল'ম। তাৰ কাৰণে পেনখনত মই এয়া দিছোঁ তেল। তেলখিনি গৰম হৈয়ে গৈছে। মই এয়া মাছখিনি দি দিছোঁ। অমৰাখিনিৰো হুইচেল আহিব আৰম্ভ কৰিছেই। 3টা হুইচেল দি কিনে মই এইখিনি বন্ধ কৰি থ'ম। আনখানে মাছখিনিও মই অলপ ওলোটাই দিছোঁ। এইফালে আলুখিনি আৰু অমৰাখিনি মই এটা বাটিত উলিয়াই ল'ম। আলুখিনিও ভালদৰে সিজি গৈছেই। মাছখিনি ভজা হৈ গৈছে। এইখিনি মই এতিয়া উলিয়াই লৈছোঁ। এতিয়া এয়া মাছ ভজা তেলখিনিতে মই এয়া দিছোঁ সৰিয়হৰ গুটি আৰু ইয়াৰ লগতে দিছোঁ মই এয়া তেজপাত আৰু দিছোঁ 2টা কেঁচা জলকীয়া। এইখিনি অকণমান লৰাই লৈছোঁ। এতিয়া ইয়াতে মই এয়া বইল কৰি লোৱা আলুখিনি দি দিছোঁ। বইল কৰা আলুখিনি মই অকণমান ভাজি ল'ম। তাৰপিছত ইয়াতে মই বইল কৰি থোৱা অমৰা টেঙাখিনিও দি দিম। প্ৰথমে মই আলুখিনি অকণমান ভাজি ল'ম। এয়া অকণমান হালধি গুড়ি দি লৈছোঁ। এতিয়া মই এই অমৰাখিনি তাত দি দিম। অমৰাখিনি দি উঠি মই আৰু 1 মিনিটমানৰ কাৰণে ভাজি ল'ম। এতিয়া ইয়াত মই অমৰা বইল কৰি লোৱা পানীখিনি ইয়াত দি দিছোঁ। এইখিনি এতিয়া মই ভালদৰে উতলিবলৈ দিম। অলপমান উতল অহাৰ পিছত ইয়াতে মই মাছবোৰ দি দিম। আৰু এয়া দিছোঁ মই সোৱাদ অনুসৰি অলপমান নিমখ। এইখিনি এতিয়া 2 মিনিটমানৰ কাৰণে ভালদৰে উতলিবলৈ দিম। এয়া 2 মিনিট পিছত এইখিনি ধুনীয়াকৈ উতলিছে।
এতিয়া ইয়াতে মই মাছৰ পিচখিনি দি দিছোঁ। মাছখিনিৰ সৈতে এতিয়া আৰু অলপ সময় উতলিবলৈ দিম। এতিয়া একেবাৰে শেষত এয়া মই দিছোঁ মান ধনিয়া পাত, মিহি মিহিকৈ কাটি কিনে দিছোঁ। এয়া আমাৰ অমৰা টেঙাৰ সৈতে মাছৰ জোল ৰেডি। তেনেহ'লে এতিয়া আপোনালোকেও দেৰি নকৰি এবাৰ বনাই চাওকচোন আৰু কেনেকুৱা পালে মোক কিন্তু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।